उनको सिंगल कुछ बड़ा चुपी करें गोसाईगांव सब डिवीजन लतार रे मेना सब कटा थाना लतार रे पड़ावकान फुलकुमारी अतु रे मिद लाटू घटना खबर उना अतु रेन गे जामेश हेम्ब्रम और आयरन ओड़ा होड़ चालुमी टुडू तकिना अड़ी दिन खन गे रोगदा से अड़ी दिन खन गे जोगड़ा जटी ताहे कान तकिना होला निंदा चेत चंग हुयना हाड़ाम ताय दो रंगाव कते 7:30 गान ओक्ते आयरन बुढ़ी ताय दो दाल दालते दाल जबुन किदिया और उनी दो निंदा से बंगा तलायना आसब को सिंगल दर्शक को बड़ा चुई पे कना जामेश हेम्ब्रम और सालुमी टुडू तकिन दो बपला तायम खन गे नोआ जोगड़ा जटी दो ताहे कान तकिना और निया को विषय निये तेगे टोला रहो आयमा दम को गपाल माराव ले तकिना उनकिन रेन दो पिया गिद्र को ताहे कना बारिया दो कुड़ी मिट्टेन दो कोड़ा सब का सिंगल दर्शक को बड़ा चुई पे कना मोर नाम तो श्री सकल टुडू गाँवर नाम की गाँवर नाम हल पकी हेगा एफबी কি হৈছিলে ঘটনাটো এনেকুৱা হ'ল যোৱাকালি ৰাতি মোৰ দিদি মোৰ সিষ্টাৰ আৰু মোটামুটি 2007 চনৰ আগতে বিয়া দিছিলোঁ ফুলকুমাৰী গাঁৱতে তেতিয়া বিয়াৰ পিছত 14-15 বছৰ পিছত মানে মোৰ দিদি আৰু মোৰ বুনুটো বিয়া হোৱাৰ পিছৰ পৰা কিবা মোৰ বুনুৱে মদ খাই পেলাই ঝগড়া ঝাটি আৰম্ভ কৰাৰ পিছত মানে মোৰ দিদিৰ ওপৰত অত্যাচাৰ কৰি পেলাই হাৰাশাস্তি ভৰি দি ঠেং দি আদি মাৰি পেলাই যোৱাকালি নিশা ৰাতিৰ সময়ত মোক ফুলকুমাৰী গাঁৱৰ পৰা এজনক ইনফৰমেশ্যন দিছে যেহেতু তোমাৰ দিদিটো এনেকুৱা অৱস্থাত আছে বুলি আমি হঠাৎকৈ মোৰ ডাঙৰ ককাই আৰু মোৰ ভাই আৰু মই নিজে গৈ তাত উপস্থিত হৈ মানে আমি ভাবিলোঁ যদি মানুহটো জীয়াই আছে তেনেহ'লে ডাক্তৰৰ ওচৰত লৈ যাম সেই কথা দি পেলাই আমি অতি সোনকালেৰে সৰু মাৰুতি গাড়ী কল কৰি পেলাই ৰাতিৰ ভিতৰত 12:30 মান ৰাতিত মানে লৈ গৈছে তেতিয়া গাড়ীটো যোৱা পাইছে তাতে যিজন মোৰ দিদি মাৰপিট কৰি চিৰিয়াছ হৈ আছিল তেওঁৰ 5 মিনিটমান আমি হাজু হ'বলৈ হস্পিটেলত হাজু হ'বলৈ আমি হাজু কৰিবলৈ চেষ্টা কৰিছিলোঁ তেতিয়াৰ সময়তে মোৰ দিদিৰ প্ৰাণটো হেৰুৱাল আৰু মোৰ দিদিৰ নামটো আছিল সুমিলা টুডু বয়স আছিল 30 বছৰ ল'ৰা ছোৱালী আছে 3টা ছোৱালী 2জন আৰু সৰু ল'ৰা এটা আছে ছোৱালী 2জনৰ নাম হ'ল ইলিছা হেম্ব্ৰম তেওঁৰ বয়স 12 বছৰ আৰু অলপ সৰুটো হ'ল সেনেকা হেম্ব্ৰম তেওঁৰ বয়সটো হ'ল 7 বছৰ আৰু সৰু এটা ল'ৰা আছে তেওঁৰ বয়সটো হ'ল 5 বছৰ আপুনি কি বিচাৰিছে আমি বিচাৰিছোঁ যেহেতু ইমান দিনৰ পৰা তেওঁ বিয়া হোৱাৰ পিছৰ পৰা হাই কিজিয়া আৰু তেওঁৰ ওপৰত অত্যাচাৰ হাৰাশাস্তি কৰি মাৰি আছিল তেতিয়া আমিও দুয়োটা গাঁৱৰ আলোচনা মাধ্যমেৰে তেওঁ নিজে চুহি থুহি লৈ পেলাই কৈছিল আমি তেওঁৰ লগত হাই কাজিয়া নকৰিম আৰু যদি মই ভৱিষ্যত হাই কাজিয়া কৰি কিবা অসুবিধা তেওঁৰ ওপৰত চলিম তেনেহ'লে মই আইনভাৱে দণ্ডনীয় হ'ম আৰু সেই কথাটো ময়ো তেওঁৰ দায়িত্ববোধহীন হিচাপে গ্ৰহণ কৰিছিলোঁ সেইকাৰণে আলোচনা মাধ্যমেৰে আমাৰ সমাজত যেনেকুৱা চলি আছিল তেনেকুৱা আমি শেষ কৰিছিলোঁ কিন্তু দুৰ্ভাগ্যজনক কথা যে তেওঁ সেই ৰাজৰ কথা নুশুনি পেলাই তেওঁ নিজৰ সুইচ্ছা কৰি কাম কৰি হাৰাশাস্তি মোৰ দিদিৰ ওপৰত মাৰপিট কৰি আৰু যোৱা ৰাতিটো এনেকুৱা মাৰপিট কৰিছে তেওঁৰ চকুৰ ওপৰত ইমান হাতেৰে মাৰপিট কৰিছে জামেশ হেম্ব্ৰম আপোনাৰ ফুলকুমাৰী কি হৈছিলে যোৱাকালি ঝগড়া হৈছিল কাৰ লগত আমাৰ বহুৰ লগত কিহৰ কাৰণে আমি কৈছে ভাত বনাওঁ ওরা গেছে মদ খাবার পরে আসে আমি থাপড় দিছে 3 বার পরে ঘুমাইলো তো ঘুমাইয়া পরে কি করলো পরে ঘুম থেকে উঠলো অন্য করে গেছে যাইয়া পরে ওষুধ খাইছে আমার বুক দুটা আপনি কিয় মারিলে হ্যাঁ কিয় মারিলে ওই যে মদ খাবার গেছে ভাত বলা বানাই নাই ওই নিয়ে আমার থপড়া দিছে 3 বার ঘৰত কোন কোন আছিল হ্যাঁ ঘৰত কোন আমার ছাওয়া ছিল হ্যাঁ ছাওয়া ছিল একটা কিমান জন একজন আচ্ছা কি ভাবি আপুনি এই কামটো কৰিলে হ্যাঁ কি ভাবি আপুনি এই কামটো কৰিলে এটা হ্যাঁ ওইটা যে ভাত বলা বানাই নাই ওই নিয়ে মারছে কি দি মারিছে আপুনি হাত দিয়া হ্যাঁ হাত দিয়া হাত দি মারিছে 3 বার
আগৰ পৰা আপুনি এনেকৈ অত্যাচাৰ চলাই আছে বুলি আমি অভিযোগ পাইছোঁ। এই হয় না ঔষধ খাইছে বুলি কি কেনেকৈ গম পালে আপুনি? ওই যে লোক কৈছে কি ঔষধ খাইছে? বোগা মাৰা পোকা মাৰা। Assam Focus.